হেল্ল' এভৰিৱান, মই নেনা সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। যিহেতু আজি গৈ আছোঁ দুলৰ ঘৰলৈ, দুলৰাজ অসমৰ ঘৰলৈ। তাৰ 50K ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল। সেইকাৰণে মাইনা আৰু মই এই কেক এটা বনাই তাৰ কাৰণে লৈ গৈছোঁ। কেক কাটিম আৰু বলক আপোনালোকতো দেখাই আছোঁ। বলক তাৰ ঘৰ গৈ আছোঁ। এতিয়া আহি দুলৰাজৰ ঘৰ পাই গ'লোহি। যিহেতু দুলৰাজে কোৱা নাছিলে তাৰ 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল বুলি, ধুনু কলিজাৰ পৰাহে গম পালোঁ। তাৰপিছত তাৰ 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল বুলি তাৰ খুচিতে আমিও মানে বহুত হেপ্পী হৈছোঁ। সি যে ইমান ছাকচেছ হৈছে তাৰ কাৰণে কেক এটা বনাই আনিছোঁ মাইনা আৰু মই দুইজনী মিলি। বলক তাৰ ভিতৰলৈ যাওঁ। ফুল আৰু ধুনু কলিজা আছনে নাই? দৰ্জাটো খোলা আছে, মানুহকেইটা আছনে নাই? ওলাই আহ বাহিৰলৈ। এইজনী ধুনু কলিজা বাহিৰলৈ ওলাই আহিছে। দুলৰাজ ক'ত আছে? ভিতৰত। ধুনু কলিজা তোমালোকৰ ঘৰ আহি পাই গ'লোহি। মই ভিতৰ পৰাই গম পাই আছিলোঁ তোমালোকে আহিবা বুলি। 50K হৈ গ'ল কাৰণে কেক কাটিবা আহিছা ন? কেকটো ক'ত আছাও? তুমি কেনেকৈ গম পালা? মই ভিতৰ বেৰ ফুটাই দি চাই আছিলোঁ। কলিজাৰ পৰা গম পাইছোঁ দুলৰাজে এমাহ ধৰি গায়ে ধোৱা নাই বোলে। চাওক ইউটিউব চেনেল খোলা পাই গায়ে ধোৱা নাই, আৰু যেতিয়া 1 মিলিয়ন হ'ব তেতিয়াহে গা ধুব। দেখিছে ই কিমান লেতেৰা। আইনা আৰু মই বহি আছোঁ, দুলৰাজ ৰেডি হৈ আছে। মই ৰেডি হৈ ওলাই আছোঁ আৰু মই এই চাৰ্টটো সলাই পিন্ধি আহোঁগে। লৈছোঁ দুলৰাজৰ ঘৰৰ পৰা আৰু এই টেবুল লৈ ৰেডি হৈ গ'লো। কেকটো কাটিব যাব লাগে এতিয়া। বেটি মোৰ হাতত জেগাতে কেকটো কাটিম। এইটো দুল পুৰা মানে সি এক্সাইটেড হৈ আছে। কি কৰি চিঞৰিছে, গাইছে, নাচিছে। আৰু 50K হ'ল বুলি কোনে ক'লে? ধুনু কলিজাই ক'লে। আমি গম পাওঁ হৈ গ'ল, কিন্তু 50K কেক কাটিবলৈ পইচা নাছিলে আৰু তোমালোকে আনিছা মানে মই যিহেতু এতিয়া লোকেশ্যনটো পাই গ'লোহি দুলৰাজৰ ঘৰৰ পিছফালে, বাৰু বেছি দূৰ নহয়। তাৰপিছত এইটো কেকটো চাওক, এইটো কেকটো আৰু কেকটো মানে লৈ টেবুলখনত থৈ মেচিদাখন নহয়, এখন সৰু কটাৰী এখন আনিছে নেনাহঁতি, আৰু এই কটাৰীখনদি ঘচুক কাটিম এতিয়া কেক। মানে কি 50K ছাবস্ক্ৰাইবাৰ যিহেতু কমপ্লিট হৈ পাৰ হৈ গ'ল, কিন্তু আজি তেওঁলোকে গম পায় এই কেকটো লৈ গুচি আহিলে। মানে নেনাই পাৰিলে বিচনা চাদৰখন, মানে টেবুল ক্লথখন নে কি বুলি কয় জানো, এখন নাজানো মানে। আৰু কেকটো চাওঁ, কেকটো চাবলৈ বৰ মন গৈছে। 50K, অ' মাই গড। অ' মাইনা পুৰা এক্সাইটমেণ্ট, ইয়াৰ ৰখাব পৰা নাই মানে। খুৱাই দিয়া। এয়া ধুনু কলিজা। এডোখৰ লগোৱা দেই। এহেঁতক অকণমান খুৱাই দিয়া। খোৱা 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 অঁ খোৱা 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 অঁ মুখেদি কৈ দিবা আৰু। পুৰা ইহঁতৰ মানে এক্সাইটমেণ্ট পুৰা হেৰি থাকিব পৰা নাই। ইমান কম দিনৰ ভিতৰতে যে ইমান মৰম দিলে ন, ইমান ছাপৰ্ট কৰিলে ন, মই ভবাই নাছিলোঁ। ৰিয়েলি মই ভবাই নাছিলোঁ। আৰু মাইনা আৰু নেনা আহিলে, নেনা আৰু মাইনাই কেকটো আনিলে। আৰু এওঁলোকৰো চেনেল এটা আছে, সেই চেনেলটোত গৈ চেক কৰিব বাৰু, চেকআপ কৰিব। মই মোৰ ডিছক্ৰিপশ্যনত লিংক দি দিম। মানে ক'বই পোৱা নাই আজি দুমাহত 50K ছাবস্ক্ৰাইবাৰ পাৰ হৈ গ'ল, কাকোৱে কোৱা নাছিলোঁ। আৰু মাইনা ধুনু কলিজাই ক'লে মাইনাকে নেনাকে, আৰু যিহেতু কেক বনাব জানে আৰু কেকটো লৈ আনিলে। আৰু 1 লাখত মই ছাবস্ক্ৰাইবাৰ শ্ব' কৰিম। ক'বই নোৱাৰিছে ই, তামাম ফূৰ্তি। এক্সাইটমেণ্টে বেলেগ, তাৰ মানে লাগি ধৰি গৈছে, ক'ব নোৱাৰিছে। কেকৰ অৱস্থা কি কৰিলে এয়া চাওঁ। বেটি পাপা ইমান খোজ দেখিছা? খাই চাওঁ, ট্ৰাই কৰ। এতিয়া কেক চেক কাটি খাই মেলি ৰেডি যাবৰ কাৰণে ওলাইছোঁ। এতিয়া আমি গৈ থাকোঁ মানে ইয়াত কেক কাটিলোঁ। মই বহুতখিনি এক্সাইটেড হৈ গৈছিলোঁ মানে, আৰু সেয়েহে যদি কিবা বেছি কৰিলোঁ আপোনালোকে বেয়া নাপাব। আৰু মাইনা আহিছিলে আৰু নেনা আহিছিলে, এওঁলোকৰ চেনেলত এইটো ভিডিঅ' আপলোডিং কৰিব, আৰু মোৰ চেনেলত এওঁলোকৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক থাকিব, মোৰ ডিছক্ৰিপশ্যনত লিংক থাকিব এওঁলোকৰ। আৰু আপোনালোকে চাব আৰু এওঁলোককো ছাপৰ্ট কৰিব। মই যেনেকৈ আজি মানে এক্সাইটেড হৈছোঁ, এওঁলোকো এদিন মানে এক্সাইটেড মোৰ দৰে হ'ব লাগে। হা।